আজি বৰশীটো পাইছোঁ দেই ফ্ৰেণ্ডছ, চাই থাকিব। আৰু দেখিছেনে এইপিনে মই বৰশীটো পাইছোঁ, কিমান ধুনীয়াকৈ মাছে দেখিছেনে পোঙাটো তললৈ ডুবুৱাই নিব। দেখিছেনে ইমান ধুনীয়াকৈ একদম মাছে টানি লৈ গৈছে। আৰু এইপিনে দেখিছেনে সৰু শিঙৰা পোৱালি এটা পালোঁ, প্ৰথম যাত্ৰা। আৰু এইপিনে দেখুৱাই থাকিম আপোনালোকক। এয়া দেখিছেনে মানুহজনে বৰশী বাই আছে, আৰু এইপিনে ডাঙৰ ছোৱালীজনীও বৰশী টোপাই আছে। আজি আমাৰ ঘৰৰ পৰিয়ালটোৰ মাজত বৰশী টোপোৱাৰ প্ৰতিযোগিতা চলি আছে। আজি দেওবাৰ, স্কুল বন্ধ ছোৱালীকেইজনী, সেয়েহে ভাবিলোঁ গোটেই ঘৰৰ পৰিয়ালটোৱে মাছ ধৰোঁ। আৰু দেখিছেনে খালটোত ইমান মাছ কমাই আছে, সেয়েহে আমি সকলোৱে বৰশী টোপাই আছোঁ। আৰু দেখিছেনে এইপিনে এই বাল্টিংটোত মানুহজনে আৰু ছোৱালীকেইজনীয়ে মাছ ধৰি আছে। আৰু সেইপিনে দেখিছেনে আঁতৰত সৰু ছোৱালীজনীয়ে ধৰি আছে, তাইকো দেখুৱাই দিছোঁ। আপোনালোকৰ বাৰু কি খবৰ জনাবচোন, আমাৰো সকলোৰে ভালেই। আৰু দেখিছেনে এইপিনে আমি গোটেই চবেই বৰশী বোৱাত ব্যস্ত হৈ আছোঁ। আৰু এইপিনে দেখিছেনে সৰু ছোৱালীজনীয়ে আপোনালোকক ভিডিঅ' কৰি দেখুৱাই থকাৰ মুহূৰ্ততে ছোৱালীজনীয়ে এটা মাছ ধৰি লৈ আনিলে। এইটো দেখিছেনে ইমান ডাঙৰ শ'ল মাছ এটা ধৰিলে, দেখিছেনে কিমান ডাঙৰ। দেওবাৰ দিনটোত সকলোৰে ছুটি থাকে, সেয়েহে আমাৰো ছোৱালীকেইজনী স্কুল বন্ধ। সেয়েহে ভাবিলোঁ সময় সুবিধা মিলাই আজি বৰশী মাছ ধৰোঁ। আৰু শেষৰ মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। দেখিছেনে এইপিনে মাছ বাচিবলৈ ছোৱালীজনীয়ে আৰম্ভ কৰি দিলে। এইপিনে এইকেইটা মই ধৰিছিলোঁ, আৰু এইপিনে দেখিছেনে মই ধৰাকেইটা আপোনালোকক দেখুৱাই দিছোঁ। মই সিহঁততকৈ অকণমান আগত বৰশী টোপাইছিলোঁ, সেয়েহে অকলে বাইছিলোঁ দেখি, আগত ধৰিছিলোঁ দেখি কেইটামান সৰহকৈ পালোঁ। দেখিছেনে ইমান ধুনীয়া ধুনীয়া কাৱৈ মাছ, পুঠি মাছ, শিঙৰা মাছ আৰু শিঙি মাছ পালোঁ। ছোৱালীকেইজনী আৰু দেউতাকে গৰৈ মাছ পালে, আৰু কাৱৈ মাছ আৰু পুঠি মাছ আৰু শিঙৰা। আৰু দেখিছেনে সকলোৰে লগালে মানে 1 কেজিমান হ'ব। এইকেইটা মই অকলে ধৰিলোঁ, সেয়েহে সকলোৱে ভিডিঅ'বিলাক অকণমান আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক কৰিব। আজিলৈ ইমানেই, বাই।